हेलो गाइस কি খবৰ আশা কৰো ভালে আমাৰো ভালে আজি এটা নতুন ৰেচিপি আনিছো আপোনালোকে শেষলৈকে চাবচোন মই কেনেকৈ বনাম ইয়া দেখিছে কলফুলটো মই এটো পখুৱাগিটা ওপৰৰ গিটা এৱাই লৈছো আৰু ফুলখিনি মই ৰাখি দিছো ইয়া দেখিছে বিলাক যিখিনি ওপৰৰ এখিনি সকলোখিনি এৰুৱাই লম আৰু ফুলখিনি মই ৰাখি দিম এৰুৱাই হৈ গৈছে দেখিছে এটো এৰুৱাই দিম মোৰ ভিডিওটো কেনেকুৱা পালে আপোনালোকে কমেন্টত জনাবচোন আৰু লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব দেখিছে কলফুলখিনি ৰাখি দিছো এতিয়া মই এটো বইল কৰি লম এনেকৈ ললে হাতত আপোনালোক অকনো কুলা দাগ নপৰে এটো মই বইল কৰি হৈ গৈছে এ দেখিছে উতলি আছে এতিয়া মই ফুলখিনি এনেকৈ উলিয়াই মই এটো এখন চাকু দি পেলে মই অতি সহজে উলিয়াব পাৰিম ইয়া দেখিছে এনেকৈ টানি দিলে এগিটা ওলাই যাব ইয়া দেখিছে না এটা এটা কৈ বাছি থাকিব নালাগে আৰু এনেকৈ চাকু দি এৰুৱাই দিলে এৰি যাব এতিয়া মই সৰু সৰুকৈ কাটি লম ইয়া দেখিছে এনেকৈ কাটি লম লাইক কমেন্ট সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব এটো মই গোল গোলকে কাটি এতিয়া সৰু সৰুকে টুকুৰা বনাই লৈছো এ দেখিছে আপোনালোকে যদি ভাবে অকনমান ডাঙৰকে ৰাখো বুলি আপোনালোকে অলপ ডাঙৰকেও ৰাখিব পাৰে মই অলপ সৰু সৰুকে কাটিছো ইয়া দেখিছে হৈ গৈছে মই কাটি এতিয়া মই কেৰাহী বহাই দিয়া তেল দি পিয়াজ অলপ দি ভাজি দিছো মই দুটা আলু কাটি থৈছিলো সৰু সৰুকে আৰু এখিনি মই ধুনিয়াকে ভাজি লম দেখিছে ভাজি লৈছো মই খিনি অলপ খিজালৈকে মই ভাজি লম কেটামান মটৰ ভিজাই থৈছিলো আপোনালোকে বুটু দিব পাৰে মই মটৰ দিছো দি মই খিনি ধুনিয়াকে ভাজিম এতিয়া অলপ হালধি গুৰি দি দিছো আৰু অকনমান জিৰা গুৰি দিছো দেখিছে নে কালাৰটো এতিয়া মই সকলোখিনি দি ভাজি আছো কোনে কোনে কলডিল ভাল পায় মোক কমেন্ট কৰিবচোন ধুনিয়া এটা সেন্ট ওলাইছে মই কিন্তু কলডিল বহুত ভাল পাওঁ আজিলৈ বাই